নমস্কাৰ আপোনালোক সকলোকে এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু সকলোলৈকে আমাৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাগে সকলোৱে গম পাইছে যে আমাৰ এই ইউটিউব চেনেলটোৰ 3000 ছাবস্ক্ৰাইবাৰ ইতিমধ্যে অতিক্ৰম কৰিছে আৰু অতি শীঘ্ৰেই যাতে 5000 ছাবস্ক্ৰাইবাৰ আমাৰ হৈ যায় তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব আমাক আৰু যাতে যোনখিনিয়ে এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেওঁলোকক অতি সোনকালে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আমি অনুৰোধ ফুলিও জনাইছোঁ। বিনালে কপৌ ফুলো ফুলিলে ডালত কিন্তু এইবাৰ হুঁচৰিহে মৰা নহ'ল আমাৰ চোতালত। আপোনালোক সকলোৱে চাগে জানেই যে আমাৰ এইবাৰ ৰঙালী বিহু উলহ মালহে উদযাপন কৰা নহ'ল আৰু আপোনালোকক ভাবিছিলোঁ যে এইবাৰ আমি বিহুত খুব সুন্দৰ ভিডিঅ' আপোনালোকক উপহাৰ হিচাপে দিম, কিন্তু এইবাৰ আমি সেয়া কৰিব নোৱাৰিলোঁ আৰু এই ভিডিঅ'টো আপোনালোকলৈ আমি খুব সোনকালে আগবঢ়াব লাগিছিল কিন্তু আমাৰ দিয়াত পলম হ'ল গতিকে আপোনালোকক আমি এই ভিডিঅ'টো পলমকৈ দিয়াৰ বাবে ক্ষমা প্ৰাৰ্থী। আপোনালোক চাগে সকলোৱে দেখিছেই আমাৰ এই ইউটিউব চেনেলটোত যে এযোৰা মহিলা বিহু দল আছে আৰু সেই বিহু দলটো চাই আপোনালোকে খুব সুন্দৰ সহযোগিতা আমালৈ আগবঢ়ালে আৰু এই সহযোগিতা যাতে আমি আগলৈও আপোনালোকৰ পৰা পাই থাকোঁ আৰু আমি পৰৱৰ্তী সময়ত আপোনালোকলৈ ইয়াত খুব ভাল ভিডিঅ' দিম বুলি কথা দিম। শেষত আমাৰ তৰফৰ পৰা আপোনালোকলৈ এটি যোজনা আগবঢ়ালোঁ। কেনে পালে তলত কমেণ্ট কৰি আমাক জনাব। বসন্ত আহিলে কুলিয়ে বিনালে, ঐ গছে বনে সলালে, ঐ পাত কিনো অসমীয়াৰ বিহুতি আহিলে, ঐ গৰু চালে লগালে মা। বসন্ত আহিলে কুলিয়ে বিনালে, ঐ গছে বনে সলালে, ঐ পাত কিনো অসমীয়াৰ বিহুতি আহিলে, ঐ গৰু চালে লগালে মা। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু সকলোলৈকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যিসকলে এতিয়াও আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে লাগি থকা বেল আইকনটো এবাৰ প্ৰেছ কৰি দিব। ধন্যবাদ। কাষলৈ যাব লাগে দিনতে তোক এবাৰ মই নেদেখিলে মাজনী জীয়াই থকা যেন মোৰ নালাগে।